এখন গাঁৱত এজন বৰ ভাল খেতিয়ক আছিল। খেতিয়কজনৰ মাটি বাৰীও যথেষ্ট আছিল, খুব ভাল খেতি কৰে, তেনেকৈ আয় উপাৰ্জনো হয়। তেখেতৰ এটা ল'ৰা আছিল, বহুত সৰুৰে পৰা ল'ৰাটোক লগত লৈ খেতি পথাৰলৈ নিয়ে, খুব সুন্দৰকৈ তেওঁলোক দুই মিলি ঘৰৰ খেতিখিনি কৰে। মাক কিন্তু কেতিয়াবাই ঢুকালে। এনেকৈ খেতি বাতি ভাল হোৱাত সি গাঁৱৰ মানুহে হিংসাতে লগাই দিলে থানাত গৈ যে ল'ৰাটোৱে মানুহৰ বা কাৰোবাৰ অস্ত্ৰ শস্ত্ৰ চুৰ কৰিছে। দেউতাকে ইমান ক'লে যে মোৰ ল'ৰা চুৰ নহয়, মোৰ ল'ৰা অকণো বেয়া কাম নকৰে, মোৰ লগতে থাকে, খেতি বাতি কৰে, অলপ পঢ়া শুনাও কৰে। তথাপি কোনো বিশ্বাস নকৰি তাক জেলত থ'লেগৈ। তাৰপিছত আৰু দেউতাকে সদায় পথাৰলৈ যায়, উভতি আহি একো কৰিব নোৱাৰে। তাৰপৰা এদিন মনটো বেয়া লাগি ল'ৰাটোলৈ চিঠি এখন লিখিলে, বোপাই তুমি নোহোৱাৰ কাৰণে মই খেতিয়ে কৰিব পৰা নাই, মই পথাৰলৈ সদায় যাওঁ আৰু সদায় উভতি গুচি আহোঁ, গতিকে তুমি আহিব পাৰিলে আহিবাচোন, মোৰ খেতিকণ কৰি থৈ যাবা। তাৰ চিঠিখন ল'ৰাটোক দিলেগৈ। তাৰপিছত ল'ৰাটোৱে চিঠিখন চাই সি এটা উত্তৰ লিখিলে দেউতাকলৈ। সি লিখিলে, দেউতা তুমি কোনো কাৰণতে ভুলতো মোৰ খেতি পথাৰত তুমি কোৰ নামাৰিবা, তাতেই মই হাথিয়াৰবোৰ লুকুৱাই থৈছোঁ। হাথিয়াৰবোৰ কেনেবাকৈ ওলাই পৰিলে মোৰ কথাবোৰ সঁচাকৈ ধৰা পৰিব। তেনেকৈ চিঠিখন লিখি দিলে। জেলৰ মানুহে চাই কথাটো ইয়াৰ আচলতে হাথিয়াৰ আছে, এই বুলি যিমান পাৰে মানুহ পঠিয়াই দি লগাই দি গোটেই খেতি পথাৰখন কোৰ মাৰি পেলালে। কোৰ মাৰি পেলাই শেষলৈকে যেতিয়া একোকে নাপালে যে তেতিয়া যে ল'ৰাটোৱে চোৰ নহ'বও পাৰে বুলি গুচি আহিলে। তাৰ বাপেকে দেখি বাপেকে বুজি পালে যে ল'ৰাই এই চিঠিখন দিছে আৰু এই কামটো মোক সহজ কৰি দিলে। তাৰপৰা বাপেকে খুব ধুনীয়াকৈ আৰু শাৰী পাতি আলু ৰুলে, কিবা কিবি ৰুলে, খেতি বৰ ধুনীয়া হ'ল, লহপহকৈ ডাঙৰ হ'ল। কিন্তু কথাটো বাপেকে আৰু পুতেকেহে বুজি পালে। পুতেকে বুদ্ধি কৰি পেলাই দেউতাকৰ মাটিখিনি চহাই দিলে। গতিকে বুদ্ধিয়ক ল'ৰাই এনেকৈ সি নহাকৈ ঘৰৰ খেতিখিনি কৰালে। গতিকে মানুহে যদি সৎ বুদ্ধি সৎ চিন্তা থাকে, তেনেকৈ কাম আদায় কৰাব পাৰে, নহ'লে মাটি তাতেই পৰি থাকিলেহেঁতেন।